Hello guys, welcome back to my YouTube channel. যেহেতু আজি ব্ৰইলাৰ পোৱালি আহিছে তাকে কেনে ৰখা হৈছে কেনেকৈ তাক গৰম তাপ দিয়া হৈছে ঠাণ্ডাৰ কাৰণে তাকে আজি দেখুৱাম বলক তাকে সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু এইটো ব্ৰইলাৰ পোৱালিৰ কাৰণে চাৰি চাইডে বেৰি ৰখা হৈছে লগতে ব্ৰইলাৰ পোৱালি ৰাখিবৰ কাৰণে তলত ধানৰ ফলিয়াটো দিয়া আছে তাৰ লগতে ওপৰত এইটো লগতে বস্তাই বেৰি ৰখা আছে ঠাণ্ডা নাপাবৰ কাৰণে কাগজ এইটোখনে পাৰিব লাগে যাতে নাৰীটোত খোজ নাখায়। যিহেতু দেখিব পাৰিছে পোৱালি কেনেকৈ ৰখা হৈছে লগতে গৰমৰ কাৰণে গেছ বৰ্ডাৰ লগোৱা হৈছে। যিহেতু আমাৰ এইটো ফাৰ্মখন সৰু 1200 পোৱালি পোহা হয় লগতে দুটা বৰ্ডিং বনোৱা হৈছে দুটা বৰ্ডিঙত দুখন গেছ বৰ্ডাৰ লগোৱা হৈছে। আজি ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। যদি চাই ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। বাই বাই।